পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন আজি বনাওঁ চুজি মিঠা ইডলি। প্ৰথমে মই পাত্ৰ এটা লৈ তাতে 2 কাপ চুজি লৈ লৈছোঁ। তাৰ পাছতে ইয়াতে দিছোঁ আধা কাপ চেনি দি তাৰ নিমখ অকণমান দি দিছোঁ। এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স কৰি লৈ মই 1 কাপ গাখীৰ ইয়াত দি দিছোঁ আৰু গাখীৰখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। এনেদৰে ভালদৰে মিক্স কৰি লোৱাৰ পাছত মই ইয়াত পানী 1 কাপ দিছোঁ। তাৰপাছত সেইখিনি মিক্স হোৱাৰ পাছত ৰিফাইন তেল 1 চামুচ দি দিছোঁ। ৰিফাইনখিনি দি ভালদৰে এইটো মিক্স কৰি লৈছোঁ। তাৰপিছত ভালদৰে গুলি লৈ বেকিং অকণমান দি দিছোঁ। বেকিং অকণমান মিক্স কৰি সেইখিনি আকৌ এবাৰ গুলি লৈছোঁ। বেছি ডাঠ নকৰিব, অকণমান পাতলীয়াকৈ থ'ব। তাৰপিছত আধা ঘণ্টামান এনেদৰে ঢাকোনখন দি ৰাখি থৈ দিছোঁ। আধা ঘণ্টা হোৱাৰ পাছত আনি আকৌ এবাৰ এনেদৰে ঘুলি ল'ব। তাৰপাছত ইডলি বনোৱা ষ্টেণ্ডটোত ৰিফাইন তেল এনেদৰে গোটেইকেইটাতে এনেদৰে সানি লৈছোঁ। আকৌ অকণমান গুলি লৈ মই 1 চামুচ দি গৈছোঁ। গোটেইকেইটাতে 1 চামুচ এনেদৰে দি ল'লোঁ। দি লৈ কুকাৰটোত পানী অকণমান গৰম হ'বলৈ দিছিলোঁ। পানীখিনি উতলাৰ পাছত এনেদৰে কুকাৰটোৰ ভিতৰতে ইডলিখিনি ষ্টেণ্ডটো ভৰাই দিব। তাৰপিছত এয়া আমাৰ ইডলি আধা ঘণ্টামানৰ পাছত ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।